Swadika from Thailand. আজি day 4 আৰু আমি এতিয়াও নিপা ৰিজৰ্টত বাহিৰত ধুনীয়া ৰোড দি আছে সুইমিং পুলত মানুহে গা ধুই আছে আজি যাম আমি নৰ্থন ফুকেট য'ত নেকি বেলেগ বিচেছ আছে বিচেছ অলপ এক্সপ্ল'ৰ কৰিম তো বলক আজি আপোনালোকক বিচেছ দেখাম নৰ্থ ফুকেটৰ ফালে চ' ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰোঁ লেটছ বিগিন দ্য ভিডিঅ' লাষ্ট ডে হয় ফুকেটত কালি আমি ক্ৰাবি যাম ফেৰীত যাম আজি ৰাতিপুৱা ফেৰীত টিকেট কটা হৈ গৈছে 700 বাট ফুকেটৰ পৰা ক্ৰাবিলৈকে আমি এইপিনে নৰ্থৰ ফালে গৈ থাকোঁতে এইটো এটা ভিউ পইণ্ট দেখা পালোঁ তো এখন পূৰা বিচ সাগৰ ধুনীয়া সাগৰ ব্লু হৈ আছে দেখিছা এখন ৰিজৰ্ট হয় কমলা ৰিজৰ্ট নেকি মষ্ট প্ৰবেবলি সেইখনে কমলা ৰিজৰ্ট এখন বিচ মানুহ নাই পূৰা খালী এতিয়া লাগুনা বুলি জেগাডোখৰত আছোঁ য'ত নেকি ৰেচিডেঞ্চিয়েল বিল্ডিংছো আছে আৰু লগতে ৰিজৰ্টছো আছে আৰু জেগাটো সঁচাকৈ চাবলগীয়া চ' এইটো জেগা আহি আছিলোঁ ৰাস্তাৰ মাজতে পালোঁ জেগাটো বৰ ধুনীয়া লাগিল গছ গছনি আছে আৰু এইপিনে সাগৰ এখন বহিবলৈ জেগাও আছে লাৰুণ নেকি লাৰুণ টাইপৰ নাম এটা আছিলে কিবা ভালকৈ চাব নহ'ল বাহ ফ্ৰণ্টত চাওক সাগৰখন চাওক কি ধুনীয়া নীলা পূৰা চাইলেণ্ট হৈ আছে ইমান অ' মাই গড উৎপাত নাই পূৰা ব্লু কালাৰ আৰু ইয়াত বালিবোৰ দেখিছেনে বগা বগা একদম কি ধুনীয়া চাওক পূৰা চাইলেণ্টলি মানুহ চানুহ নাই বিচ অকণমান দেৰি ৰখিলোঁ এতিয়া আমি ইয়াৰ পৰা যাওঁ আকৌ বেলেগ এটা ডেষ্টিনেশ্যনত চ'
চাই থাকক ভিডিঅ'টো আমি দেখাব চেষ্টা কৰিম ধুনীয়া ধুনীয়া জেগা চব কি ধুনীয়া ঠাণ্ডা কোনো মানুহ নাই মানে মানুহ বহুত কম এনেকুৱা জেগা অকণমান অফবিট হৈ যায় কম কম মানুহ আহে দিছ ইজ নেচাৰ আমি এতিয়া লাৰন বিচৰ পৰা ওলালোঁ আপোনালোকো নৰ্থ ফুকেটৰ ছাইডে আহিব পাৰে নৰ্থ ফুকেটৰ ছাইডে আহিলে বহুত ধুনীয়া ধুনীয়া বিচেছ পোৱা যায় নেক্সট বিচখন ফুকেট এয়াৰপৰ্টৰ কাষত আছে আমি সেইখন দেখাব চেষ্টা কৰিম আপোনালোকক আৰু সেই জেগাটো অকণমান বেলেগ ধৰণৰ হয় অফবিট হয় মানে বিচাৰি পোৱাতে অকণমান দিগদাৰ হয় মানে চ' ব'লক আপোনালোকক সেইখন দেখাব চেষ্টা কৰিম আমি এতিয়া অলপ ৰুৰেল টাইপৰ এৰিয়াত পাইছোঁহি এইটো থাইলেণ্ডৰ ৰুৰেল এৰিয়া হয় এইবিলাক বহুত ধুনীয়া জেগাটো চাওকচোন ৰাস্তাবোৰ কি ধুনীয়া তো আমি এয়া ফুকেট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পালোহি তো এইটো চাইডে এইটো এয়াৰপৰ্ট হয় অকণমান আগত গৈ লেফ্ট টাৰ্ণ ল'ব লাগিব সেইপিনেদি গ'লে আমি পাম বিচখন আৰু এই ৱালখন এইটো পাৰে এয়াৰপৰ্ট হয় আৰু এয়াৰপৰ্টৰ কাষে এই ৰাস্তাটো গৈ আছে এই বিচখনলৈ চ' আমিও গৈ আছোঁ বিচাৰি সেই বিচখন তো আমি অসমৰ নিচিনাই ৰাস্তা পাইছোঁ কিছুমান ভিতৰে ভিতৰে গলি কিন্তু চাফা আৰু ধুনীয়া এইটো প্ৰাইভেট প্ৰপাৰ্টি এইবিলাক बीच है या बीच मिस्टर बर्ग है बीच बिचारी बिचारी ऐसा तो अवस्था रो परिम 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 बीच बिचारी बिचारी रोडत आनिছে মোৰ তাকো ইমান দূৰৰ পৰা একদম কিবা লাগিছে তাৰপিছত ওচৰৰ বিচ এখনত যোৱাই ভাল আছিলে আৰু এখন বিচ বেলেগ ধৰণৰ বিচ এখন ওপৰেদি প্লেনখন পাৰ হৈ যায় তো আমি যোনখন একচুৱেলি বিচ বিচাৰিছিলোঁ এয়াৰপৰ্টৰ কাষত যোনখন ওপৰেদি প্লেন পাৰ হৈ যায় সেইখনৰ লোকেশ্যনটো বিচাৰিয়ে নাপালোঁ গুগল মেপত দেখাই আছিলে ৰাস্তাটো কিন্তু ৰাস্তাটো সেইটো নহয় একচুৱেলি চ' সেই এখন বেলেগ বিচ পালোহি চ' ইয়াত চাওঁ কি আছে ভিতৰত অথনিৰ পৰা ঘূৰি চানবাৰ্ণ হৈ গৈছে পূৰা ভৰি হাত ফুৰিছে আৰু বিচখন হেৰুৱাই ক'ত লৈ গ'ল নহয় এঘণ্টামান এনেই ঘূৰি ফুৰিলোঁ তো আমি এতিয়া নতুন এখন বিচ পালোহি ইয়াত ঢেৰ ৰেষ্টুৰেণ্টছ আছে আৰু চকী টেবল আছে য'ত মানুহবিলাকে বহি মানে ভিউ এনজয় কৰিছে বিচখন এয়াৰপৰ্টৰ কাষত থকা বিচখনে হয় যেন পাইছোঁ মিষ্টাৰ বৰগোহাঁয়ে চাব গৈছে হয়নে নহয় এখন মেইন ডেষ্টিনেশ্যন মই পোৱাগৈ নাই এতিয়া মোৰ মন বেয়া লাগি আছে এইটো নহয় নি এইটো মেইন ডেষ্টিনেশ্যন নহয় নেকি বাবু নায়াং বিচটোতো এইখনেই হ'ব লাগে তো ফাইনেলি যোনখন বিচ বিচাৰি আহিছিলোঁ এখন বিচ নাপালোঁ আমি মাইখাও বিচ বুলি কয় এয়াৰপৰ্টৰ পিছফালে আমি প্ৰথমতে গৈছিলোঁ তাত চিকিউৰিটি সোমাব নিদিলে এতিয়া তাৰ বদলি আমি বেলেগ এখন বিচত আহিছিলোঁ এখন নাইং বিচ বুলি কয় ত' আছে তো ইয়াত নবহোঁ নেকি আমি আমি এতিয়া এইটো কি নাইথন বিচলৈ যাওঁ এইখন বিচত ইমান হেৰি নৰখিলোঁ আৰু ত' এতিয়া আকৌ যাওঁ যাত্ৰা আৰম্ভ কৰিলোঁ ষ্ট্ৰীট ভেণ্ডাৰ্ছবিলাক আছে তো এইখনে বিচ হয় আৰু কাষত এইবিলাক দোকান আছে নাইথন বিচ পালোহি নাইথন বিচ যাম বুলি ভাবিছিলোঁ তাততো বিচাৰি নাপালোঁ জেগাটো তো সেইকাৰণে এবাৰ ইয়াতে আমি দুটা অলপ ৰিলেক্স হ'ম বহিম তেওঁলোকে ইয়াতে বহি আছে পুৰা বৰষুণ নীলা হৈ আছে আৰু এইপিনে বগা বালি এইটো চাইডে বৰষুণ দি আছে এইপিনে বৰষুণ দি আছে পুৰা এইটো চাইডে ডাৱৰ ক'লা কৰি আনিছে বৰষুণ দিব দেখিছেনে ক'লা কৰি আনিছে বৰষুণ দিছে চাগে সেইফালে
এইটো চাইডে এইফালে ৰোড চ' জেগা এটা বিচাৰিছোঁ আমি সেই বৰগোহাঁইত জেগা এটা বিচাৰি পেলাই চ' তাতে আমি এতিয়া অকণমান বহিম বেবীটো চোৱা নাই ইমান মৰম লগা বহুত মৰম লগা ইয়াতে বহিম আমি এইটো ভিউ চাই এইফালে তো আমি এডোখৰতে বহিম আজি এখন কিনি আনিছোঁ 150 ভাত দি পিনে আৰু লগতে এখন জোলনা এখন কাষতে আছে মিৰিয়ে বোলে ফটো তুলিব চ' এইখন পাতিখন কিনি অনা হৈছে 150 ভাত লৈ লয় মানে 300 চামথিং হ'ব মই অলপ যাওঁ সাগৰত কি লগাই আহোঁগৈ ইয়াত ৰিলেক্স হৈ বহি থকা মজাই বেলেগ আগফালে সাগৰ বগা বগা বালি আৰু আমি আকাশখন অকণমান ডাৱৰীয়া টাইপ কৰিছে এইপিনে বৰষুণ দি আছে এইপিনে চাফা তাতকৈ আৰু কি লাগিছে লাইফত সদায় এনেকেই থাকিব মন যায় সাগৰত অকণমান গা ধুই এতিয়া জোলনা জ্বলিছোঁ দুইটাই গৈ ধুলোগৈ মজা লাগিলে কিন্তু ক'লা হৈ গৈ আছোঁ মানে ডেইলি পূৰা ছানবাৰ্ণত সেইকাৰণে ছানস্ক্ৰীম আনিলে ইণ্ডিয়াৰ পৰাই লৈ আহিব কাৰণ ইয়াত অকণমান দাম হয় ছানস্ক্ৰীমৰ 1000 মান টকা হয় 200 ml মানৰ ছানস্ক্ৰীমটো SPF 50+ প্ৰটেকশ্যন লেভেলটো চাই মিনে আনিব চ' কাষত এইবিলাক ঢেৰ মানে ষ্ট্ৰীট ফুডৰ দোকান লাগি আছে তো তাতে আমি খাই লওঁগৈ গৈ পিনে খাই বৈ আকৌ পাটঙৰ ফালে যাওঁ কাৰণ আজি স্কুটিখন ঘূৰাব লাগিব যি নেকি 6টা বজাত নিবলৈ আহিব মোৰ হোটেলৰ পৰাই তেওঁলোকে যোনে দিছিলে তো কাইলৈ নেক্সট ক্ৰাবি ৰাতিপুৱা 8:30 বজাত ফেৰী আছে ৰাছিডাৰ পেয়াৰৰ পৰা আৰু ইয়াৰ পৰা আমাৰ হোটেলৰ পৰা গাড়ীয়ে লৈ যাব যোনটো টিকেটৰ দাম লৈছে 700 ভাত 700 ভাতত ইনক্লুডিং টেক্সি মানে ইয়াৰ পৰা যোনখন হোটেলৰ পৰা টেক্সিয়ে লৈ যাব তাৰ কষ্টটো আছে আৰু দেন তাত আউনাঙত গৈ নমাই দিবগৈ আউনাঙৰ পৰা নেক্সট হোটেললৈ নিয়াটো আছে নাই নাজানো সুধিব লাগিব আজি কনফাৰ্ম কৰি আপোনালোকেও জনাম চ' সেইটো কষ্ট এৰাউণ্ড 700 ভাতমান আহে ফেৰী আৰু জাৰ্ণিটো বহুত ধুনীয়া হয় চাবলগীয়া তো মোটামুটি সেয়াই আমাৰ চবতে ঠিকে আছে খোৱাটোত অকণমান বেছি গৈছে খাওঁতে অলপ মানে দিবলগীয়া হৈছে কাৰণ খানাবোৰ একো ধৰিব নোৱাৰোঁ কি হয় কি নহয় কিনি লোৱা হয় খাই দিওঁ পিছত ভাল নালাগে পেলাই আকৌ বেলেগ এটা আকৌ খোৱা হয় সেইকাৰণে খোৱাটো অকণমান প্ৰব্লেম হৈছে মোৰ ইমান প্ৰব্লেম হোৱা নাই প্ৰব্লেম হৈছে এঞ্জেলিকা ভাগৰ তো সেনেকৈ আমি খাইছোঁ এতিয়া আকৌ যাওঁ কিবা এটা খাওঁগৈ কিন্তু ৰাতিপুৱা যোনটো হোটেলত ব্ৰেকফাষ্ট দিয়ে এইটো কিন্তু দুকচি খাওঁ আমি এইটো ভালে দিছে আমেৰিকান ব্ৰেকফাষ্ট দি আছে আৰু আইচো থাকে খাইছোঁ ভাল লাগিছে আৰু ইয়াৰ ভিউ উপভোগ কৰি আছোঁ মজা কিন্তু টুৰিষ্ট আছে তামাম টুৰিষ্ট আৰু মেইনলি এই জেগাবোৰত প্ৰায় ইণ্ডিয়ানসকল নাহে মানে আমাৰ দেশৰ মানুহবোৰ প্ৰায় কমেই আহে এই জেগাবোৰ অকণমান অফবিট টাইপ হয় মানুহখিনি প্ৰায় পাটং তাৰপৰা কেৰন কালিম ব্ৰিজ এইবিলাকে চাই থাকে কাটা ব্ৰিজ আৰু খুব বেছিতকৈ বেছি কমলা ব্ৰিজ যায় কিন্তু এই ছাইডটো প্ৰায় কমেই আহে মানে এইপিনে বহুতকণ ব্ৰিজ চাবলগীয়া ব্ৰিজ আছে ধুনীয়া হয় জেগাটো ৰেচিডেঞ্চিয়েল এৰিয়া বহুত ধুনীয়া ধুনীয়া ৰেচিডেঞ্চিয়েল এৰিয়া আছে আপোনালোকে ভিডিঅ'বোৰত দেখিছে এই ফুকেট আহক ৰিলেক্স কৰিব পাৰে আমি এতিয়া ভাবি আছোঁ দুইটাই প্লেন কৰি আছোঁ যে নেক্সট 3 বছৰমান মূৰে আকৌ আহিম মূৰত আকৌ ফুকেটলৈ আহিম বাকী বেলেগ যাওঁ নাজানো ফুকেটত আহিম কম দামৰ এখন হোটেল নাইবা এনেকুৱা Airbnb টাইপৰ কিবা এখন লৈ ল'ম য'ত নিজে খানা চানা বনাই খাব পাৰি চ' এনেকুৱাতে থাকি 5 দিন এসপ্তাহ থাকি যাম বুলি ভাবিছোঁ আৰু তো ভাল লাগিছে কিবা এটা
পিকনিক প্লেন কৰিলোঁ আমি খোৱা বস্তু কিবা কিবি আনিছোঁ তো খাই বৈ অলপ পাছত ওলাই দিম ইয়াত ৰাইজে চাৰ্ফিং কৰিব লৈছে এইবিলাক চাৰ্ফ বৰ্ড লৈছে মুখত ছানস্ক্ৰীম লগা তো ৱেভটো ভালকৈ আহিলে চাৰ্ফিং কৰিবলৈ ভাল হয় তেওঁলোকে ইয়াতে চাৰ্ফিং বৰ্ড লৈ ৰখি আছে ইয়াৰ লোকেল হয় এজন গৈছে ইয়াৰ ৱেভত খেলা আমাৰ এজন মানুহে কিবা এটা পালে খাইছে ৱেভ যিমান বাঢ়ি বাঢ়ি ডাঙৰ হৈ গৈ থাকিব চাৰ্ফিং কৰিবলৈ সিমান সুবিধা হৈ যাব ইয়াত ৰ'দ আছে যি নেকি মই ছানস্ক্ৰীন লগা নাই মই যাওঁ এতিয়া চাবলৈ আৰু বৰষুণো অকণমান দি আছে কিন্তু তথাপিও মানুহক ইয়াত কোনো ৰখাব নোৱাৰে মানে তো পকেটত বৰষুণ দিছে এতিয়া আমি বিশ্ববজাৰ চলাব লওঁতে বৰষুণ দিলে তো আমি এতিয়া এয়া এখন হেৰি চালি দোকান এখন আছিলে চাগে তাতে আমি ৰখি আছোঁ আৰু কৈছে এতিয়া মাছাজ আছে থাই মাছাজ চেণ্টাৰ সেইখন এতিয়া মানুহ তাত আছে সাগৰত সাঁতুৰি আছে কোনোবা কোনোবা তো আমি ভাগ্য ভাল সাঁতুৰি ল'লোঁ আৰু খায়ো ল'লোঁ তাৰপিছত ওলাওঁতে বৰষুণ দি দিছে আমাৰ বসন্তীখন ৰখি আছে আজি 6টা বজাত দি দিব লাগিব সেইখনৰ বসন্তী বৰষুণ যাই ৰখিব বুলি ভাবিছিলোঁ নাই ৰখা বেছি ডাঙৰকৈহে দিছে সাগৰত কিন্তু মানুহ এতিয়াও গা ধুই আছে এইকেইটা আছে গা ধুই আছে সাগৰত তো এয়াই আছিল আমাৰ ফুকেটৰ জাৰ্ণি আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ আমাৰ হোটেললৈ আৰু ফুকেটত বহুত জেগাত থাকিল চাবলৈ চ' আশা কৰোঁ নেক্সট বাৰ আহিলে চাম আপোনালোক আহিলে নৰ্থ ফুকেটৰ ছাইডে আহিব পাৰে এইটো ছাইডে ধুনীয়া ধুনীয়া ৰেচিডেঞ্চিয়েল বিল্ডিংছ দেখা পাব লগতে ৰিজৰ্টছ আৰু ধুনীয়া ধুনীয়া গাৰ্ডেন গল্ফ কৰ্চ আৰু বিচেছটো ক'বই নালাগে আল্টিমেট বিচেছ আছে বহুতকেইখন আহি এক্সপ্ল'ৰ কৰিবহি পাৰে আমি নৰ্থ ফুকেটৰ এই ধুনীয়া মেমৰিজবোৰ লগত লৈ এতিয়া উভতিছোঁ পাটাঙলৈ তো আমি এতিয়া আছোঁ বাংলা ৰোডত আৰু ইয়াত ছাইডত পাৰ্টি চলি আছে আজিৰ দিনটো বহুত ভাগৰ লাগিলে লেতেৰা তিতিলোঁ পুৰা বৰষুণ আজি ফুকেটত কিন্তু এতিয়া নাই এতিয়া চব ঠিক আছে পাৰ্টি নাইট পাৰ্টি চলি আছে খানা চলি আছে ইয়াতে তো আমি সেইদিনাখন ষ্টাৰ্টিং দিছিলোঁ ইয়াতে পেনকেক দি যোনটো তেওঁলোকৰ থাই পেনকেক বুলি কয় আজিও আকৌ এণ্ডটো ইয়াতে কৰোঁ থাই পেনকেকে দিয়ে এণ্ড কৰিম কাৰণ অলৰেডি আজি লাষ্ট ডে হয় আমাৰ ফুকেটত কাইলৈ আমি ৰাতিপুৱা ক্ৰাবি যাম চ' আপোনালোকে যদি চাইছে ভিডিঅ'ছবোৰ প্লিজ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কেনেকুৱা লাগিলে জনাব কমেণ্টো কৰিব নেক্সট ভিডিঅ'বোৰ আল্টিমেট আহি আছে কাৰণ আমি গৈ আছোঁ ক্ৰাবিলৈ চ' আজিলৈ বাই বাই ফ্ৰম ফুকেট খাপকুম খাপ বাই বাই নিপাৰী